তো আমি আপাৰ আছাম অভিমুখে এতিয়া যাবৰ কাৰণে ৰেডি হৈছোঁ। তাৰ আগতে আমি আহিছোঁ সোণাপুৰত আমাৰ জুবিনদাৰ সমাধি ক্ষেত্ৰত, কাৰণ এইবিলাক ক্ষেত্ৰত আমাৰ জুবিনদা সদায় আগত আছিল। তো সেইবাবে আমি জুবিনদাৰ আশীৰ্বাদ লৈ আমিও আগবাঢ়ি গৈ আছোঁ আপাৰ আছামলৈকে। আজি আমি যিমান সামৰ্থ্য আছে, যিমান আমি দিব পাৰোঁ, আমাৰ ফালৰ পৰা আমি দিব চেষ্টা কৰি আছোঁ। গাঁৱৰ মাজত আমি ৰাস্তাতে গৈ আছোঁ। পানীৰ অৱস্থা চাওক আৰু জিমনিখন কেনেকৈ আহি আছে। তো আমি যিমান আগবাঢ়ি গৈ আছো সিমান মানে পানীৰ প্ৰভাৱ বাঢ়ি গৈ আছে। তো বৰ্তমান মই আছো শিৱসাগৰৰ এখন ভিতৰৰ গাঁৱত, য'ত পানীৰ পৰিস্থিতি এতিয়া খুবেই বেয়া হৈ আছে। আৰু সেইটো গাঁৱত মানে মানুহবিলাকে একো পোৱা নাই এতিয়ালৈকে বান সাহায্য। তো আমি ট্ৰাই কৰিম আমাৰ ফালৰ পৰা যদি আমি সেই গাঁওখনত যাব পাৰোঁ আৰু বান সাহায্য আমাৰ ফালৰ পৰা আমি দিব পাৰোঁ, তো আমি যোৱাৰ চেষ্টা কৰি আছোঁ আৰু তাত। উভতি চোৱা ধূলি বাতে